মানে কি হ'ল গম পাইছেনে নাই, চিট বেল্ট লগোৱা নাছিলোঁ। তাৰপৰা ঘপককৈ আহি কিনে ৰখালে, তাৰপৰা লাইচেঞ্চ বিচাৰিলে, লাইচেঞ্চ দিলোঁ, চেক কৰিলে। চেক কৰাৰ পাছত একো সোধ কৰা নাই আৰু মুঠতে চিট বেল্ট নাই লগোৱা, পইচা কাটিছে। তাৰপৰা ঘৰ ক'ত কিবা কিবি সুধিছে আৰু তাৰপিছতে কৈছোঁ আৰু তাৰপিছতে যোনটো মানে মেইন মানে দেই, এইটো MBI যোনটো মেইন অকণমান ঘূৰা হৈছে আৰু তাৰপৰা মোক সুধিছে তুমি বোলে শিৱ ভক্ত নেকি বোলে। মই বোলো হয় মই শিৱৰ ভক্ত। তাৰপিছতে হেণ্ডছেক এটা দিছে, তাৰপৰা কৈছে আৰু ময়ো শিৱ ভক্ত বুলি মানে কৈছে ছাৰজনে। বোলো ছাৰ ভাল লাগিলে লগ পাই বুলি কৈছে। বাকী মোৰো ভাল লাগিলে। 1000 টকা এটা চোনা লগাই দিলে। চিলিপ দিলেচোন ক'ত থাকিলে, এয়া চিলিপ পাতি দিছে, এয়া দেখিছে চিলিপ। এতিয়া ফাইনটো ধৰি দিব কৈছে, এতিয়া ফাইনটো ধৰি দিব লাগিব 1000 টকা। তাৰপৰা বাকী আৰু হ'ল আৰু 1000 টকা ডে বাই টকা ইনকাম নাই। বাকী ভাল লাগিল লগ পাই। বাকী বলক আৰু ৰাস্তাত কিবা কিবি হয় নেকি দেখাম। দোস্ত দেখিছেনে এইটো গুফা, এইটো একদম এইফালৰ পৰা সেইফালে পাৰ হৈ যাম এতিয়া। চাবচোন আপোনালোকে এইটো কিমান মজাকৈ বনাই থৈ দিছে। এইটো দেখিছে নাই, এইটো নাহি ৱেলকাম ইউ অন উই। বৰ্তমান আমি আহি আছোঁ, পাৰ হ'লোঁ গাড়ীয়ে। হেল্ল' মাই ইউটিউব ফ্ৰেণ্ডছ, গুড মৰ্ণিং। দিলদাৰ বয় ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ লগ পাম বুলি আহিলোঁ। বাকী ৰাতিপুৱা আজি এইটো পঢ়াই লৈ আহিছোঁ। শিলচৰত আছোঁ মই, শিলচৰ। তাৰপৰা এতিয়া চিকিবলৈ আহি আছোঁ নেমু গছ আছে, মণিপুৰৰ পৰা আহি আছে। আজি ঘৰ পোৱাবগৈ লাগিব ৰাতি হ'লেও। বাকী আমি এতিয়া নেমু ছিঙিম, তাৰপৰা অলপ লাহে লাহে ওলাই যাম আৰু চাহ খাই কিনে। বাকী পকা ছিঙিবা হা, কেঁচা নিছিঙিবা। সেইকেইটা ধুনীয়া আছে। এই আমাৰ ওস্তাদৰ ঘৰতে আছোঁ, ফেমিলি নিচিনাই হয় আৰু এইটো ঘৰ। তাৰপিছতে আমি এতিয়া নেমু ছিঙিম বলক। তাৰপৰা এয়া আম গছ, এইটো এইফালে আম গছ, কঁঠাল গছ, লিচু, বাকী বহুত কিবা কিবি লগাই থৈছে, একদম ভালেই। তাৰপিছতে আমাৰ গাড়ী আছে ইয়াৰ ৰাস্তাত, ভাড়া আছে 2টা গাড়ী গৈ থাকিম আৰু। নেমু দেখো, নেমু গুচাকে ৰাখে। একটু দেখো নেম্বু এই দেখো কেঁচা নেম্বু রে বাবা, টেঙা সিজিছে একে। তাৰপৰা আম লৈ আনিছে, আম পুৰা পকি আছে, মানে আম পুৰা পকি আছে। এইবিলাক খালি কেঁচা হৈ আছে। এইকেইটা আহে আম খাবা আৰু। অমন ভাইটিয়ে পাৰি আনিছে। বাকী বলক আজি ৰাস্তাত আম খাই গৈ থাকিম আৰু এইবিলাক ফালে নেমু দেখিছে, নেমু লৈ লৈছোঁ। নেমু আৰু আম দুটাই টেঙা, সেইটো বাৰু মিঠা আছে আমটো। গতিকে আম খাম, নেমু থৈ দিম, ভাতৰ লগত খাম। বাকী বলক গৈ থাকিম আগলৈ। শিলচৰ এইফালে চিধা যাব পাৰিব শিলচৰ। আপুনি এইফালে শিলচৰ যাব পাৰিব, টাউন, শিলচৰ টাউন। আমি এইফালে যাম হাফলং হৈ কিনে এতিয়া।
আমি বৰ্তমান যাম হাফলং হৈ কেনে এতিয়া নুমলীগড়। বাকী বলক আপোনালোক এইটো ভিডিঅ' আপুনি মজাকৈ চাব। নগাঁও 287, লামডিং 187, গুৱাহাটী 432। বলক তো আমি গৈ থাকিম এতিয়া এনেকা যাত্ৰা। আহোঁতে বহুত কষ্টত আহিলোঁ দেই, না গান না ফেন, মানে একদম একো নাই, গৰম ধূলি আৰু তাৰ বাহিৰে একো নাপালোঁ। বাকী এতিয়া ইয়াৰ পৰা যেতিয়া ওলাইছোঁ মনটো মানে অলপ ভাল লাগিছে, সেইকাৰণে ভাবিছোঁ কম গানটো শুনিব পৰাকৈ মানে এতিয়া চব বনাই লোৱা হৈছে। আৰু অলপ কাম আছে নুমলীগড়ত কৰিম বুলি ওলাই গৈছোঁ। তাৰপৰা আজি হৈ গ'ল 12 দিন, 13 দিনৰ মূৰত ঘৰ পাই যাম। এইটো 100%, ইয়াত কোনো চিন্তা নাই। বাকী ভালে ভালে ওলাই আহি আছোঁ। আৰু বাকী অলপ এতিয়া দেৰি হৈ গ'ল ওলোৱা। আপোনালোকৰ তেনেকৈ কি কি দেখাব পাৰোঁ আপোনালোকক চাওঁ ৰাস্তাত। বাকী ভিডিঅ'টো চাই থাকিব। মই তামোল এখন খাই আছোঁ মানে দেই, ভাত খালোঁ। তাৰপৰা মুখখন অকণমান বেয়া লাগি আছে, তামোল খাই আছোঁ। তাৰপৰা তেনেকুৱাই আৰু বোলো টাইমটো পাওঁতে এই কামটো কৰি দিওঁ আৰু। তাৰপৰা এতিয়া আমি মেইন ৰোডৰ ওচৰতে আছোঁ। কি হ'ল গম পাইছেনে নাই? চিট বেল্ট লগোৱা নাছিলোঁ। তাৰপৰা ঘপককৈ আহি কিনে ৰখালে। তাৰপৰা লাইচেঞ্চ বিচাৰিলে, লাইচেঞ্চ দিলোঁ, চেক কৰিলে। চেক কৰাৰ পাছত একো সোধপোছ কৰা নাই আৰু মুঠতে চিট বেল্ট নাই লগোৱা, পইচা কাটিছে। তাৰপৰা ঘৰ ক'ত কিবা কিবি সুধিছে আৰু তাৰপিছতে গৈছোঁ আৰু। তাৰপিছতে যোনটো মানে মেইন মানে দেই, এইটো MBI যোনটো মেইন অকণমান ঘূৰা হৈছে আৰু। তাৰপৰা মোক সুধিছে তুমি বোলে শিৱ ভক্ত নেকি বোলে। মই বোলো মই শিৱৰ ভক্ত। তাৰপিছতে হেণ্ডছেক এটা দিছে। তাৰপৰা কৈছে আৰু ময়ো শিৱ ভক্ত বুলি মানে কৈছে ছাৰজনে। বোলো ছাৰ ভাল লাগিলে লগ পাই বুলি কৈছে। বাকী মোৰো ভাল লাগিলে। 1000 টকা এটা চোনা লগাই দিলে। শ্লিপটো দেচোন ক'ত থাকিলে? এয়া শ্লিপ পাতি দিছে। দেখিছে শ্লিপ এতিয়া ফাইনটো ধৰি দিব কৈছে। এতিয়া ফাইনটো ধৰি দিব লাগিব 1000 টকা। তাৰপৰা বাকী আৰু হ'ল আৰু 1000 টকা ডে বাই এটকা ইনকাম নাই। বাকী ভাল লাগিল লগ পাই। বাকী বলক আৰু ৰাস্তাত কিবা কিবি হয় নেকি দেখাম। দোস্ত দেখিছেনে এইটো গুফা? এইটো একদম এইফালৰ পৰা সেইফালে পাৰ হৈ যাম এতিয়া। চাবচোন আপোনালোকে এইটো কিমান মজাকৈ বনাই থৈ দিছে। এইটো দেখিছে নাই? এইটো নাহি ৱেলকাম ইউ অন ফ্ৰী। বৰ্তমান আমি আহি আছোঁ, পাৰ হ'লোঁ গাড়ীয়ে।
হনুমান মন্দিৰ। বাকী আমি আহি পালোহি নুমলীগড়। এইয়া গাড়ী নদী কাণত খাৰা কৰি দিছোঁ। ওচৰতে পঞ্চায়ত আছে। তাৰপাছতে গাড়ী বেয়া বস্তুকেইটা ৰিটাৰ্ণ দিম বুলি আহি আছোঁ। চালানো জমা দিবৰ কাৰণে আছে। বাকী ভিডিঅ'টো চাব আৰু যিসকলে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰি দিয়া নাই তো কৰি দিব। বাকী আকৌ লগ পাম। ধন্যবাদ।